নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি অসমীয়া সাহিত্য জগতৰ কেইটামান যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ অসুখ নামৰ গল্পপুথিখনৰ লিখক কোন? পৃথিৱীৰ অসুখ নামৰ গল্পপুথিখনৰ লিখক হৈছে যোগেশ দাস আৰু সোণৰ খাৰু নালাগে মোক উপন্যাসখনৰ লেখক হৈছে ধীৰেন বৰুৱা। দ্বিতীয় প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম হৈছে কাৰ্টুন। অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনীখন হৈছে বিন্দু। বিহগী কবি বুলি কোনগৰাকী অসমীয়া কবিক জনা যায়? ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন কবিতা পুথিৰ বাবে হীৰেন ভট্টাচাৰ্যই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? আৰু তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰা পুথিখন হৈছে সুগন্ধি পখিলা। নেক্সট প্ৰশ্নটো হৈছে সৰ্বপ্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন? সৰ্বপ্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী আছিল ৰেণুকা দেৱী বৰকটকী। আৰু সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে অসমৰ পৰা সৈয়দা আনোৱাৰা তাইমুৰ। আৰু সৰ্বপ্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ হৈছে নলিনীবালা দেৱী। পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম কেতিয়া হয়? 1888 চনৰ 25 আগষ্টত এই সভাৰ জন্ম হয় আৰু এই সভাৰ জন্ম হৈছিল কলিকতাত। সাহিত্য একাডেমী বঁটা লাভ কৰা ককা দেউতাৰ হাড় পুথিখনৰ লেখক কোন? সেই পুথিখনৰ লেখক আছিল নৱকান্ত বৰুৱা। অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰি ধৰোঁতা কোন? অসমীয়া ৰোমান্টিক সাহিত্যৰ গুৰি ধৰোঁতা হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া চুটিগল্পৰ লেখক কোন? প্ৰথম অসমীয়া চুটিগল্পৰ লেখক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া অনাতাঁৰ নাট হৈছে বীণ বৈৰাগী আৰু প্ৰথম অসমীয়া গল্প সংকলন হৈছে সুৰভি। আশা কৰোঁ প্ৰশ্নকেইটা আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে আমাৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে এনেধৰণৰ প্ৰশ্নসমূহ দিলে আপোনালোকে অতি সোনকালে চাব পাৰে।